Welcome to my first channel Bhavesh Crazy Boy আৰু আজি মই দেখাবলৈ লৈছো এটা বেলেগ বস্তু কেনেকৈ তাক কি কেনেকৈ কৰা হয় মানে গোটেইখিনি মই দেখাম বলক ভিডিওটো আমি ষ্টাৰ্টিং কৰিবলৈ যাম বলকচোন আৰু এয়া দেখিছে ইয়াত কি কৰিছে এটো কি এটা বস্তু আপোনালোকে নিশ্চয় চিনি পাইছে নাই এটো কৰা এটো এটা এনেকুৱা বস্তু আমাৰ একদম ঘৰুৱা আমাৰ মই নামটো কম তথাপিও আপোনালোকে অলপ কমেন্ট কৰিবচোন কি বস্তু এটো মই দেখাই দিম চাওক দেখিছে এটো এটা শংখৰ দৰে এটা আকৃতিৰ বস্তু যেটো শংখটো সবে জানে পূজাত মানে শংখ বজায় তো মই কৈছো এটো এটা শামুক হয় মই চুই চাইছো এটো আৰু এই শামুকটো এতিয়া কি কৰিছে চাওক আপোনালোকে আমাৰ খুৰা আৰু খুৰী আছে মোৰ ঘৰৰ ওচৰৰে হয় তো খুৰা খুৰী শামুকটো কি কৰিছে ধৰি আনিছে তেওঁলোকে মানে পুখুৰীৰ পৰা বা পথাৰৰ পৰা আনি পেলাই এই শামুকটো কি কৰিছে প্ৰথমতে শামুকটো এটা লক আছে যেনেকৈ তলা ছবি লক থাকে তেনেকৈ লক এটা আছে আৰু এই লকটো প্ৰথমতে ভাঙিছে খুলিছে মানে লকটো যেনেকৈ তলা চাবি দিলে লকটো খোলা যায় তেনেকৈ খুলিছে আৰু খোলাৰ পিছতে এইটো এনেকৈ ইয়াত থৈ আছে তাৰ পৰা শামুকটো মানে লক হৈ থাকে তাত মানে থাকিলে যেনেকৈ চাবি এটা মানে ঘৰৰ তালা মাৰো তেনেকৈ লক হৈ থাকে আৰু তাৰ পৰা এই চাবিটো মানে ভাঙি দিছে মানে লকটো খুলি দিছে আৰু খুলি পেলাই ইয়াত থৈ আছে দেখিছে ইয়াত থৈ আছে আৰু এতিয়া কি কৰিব ইয়াত যেতিয়া গোটেইখিনি থোৱা হ'ব লকটো খোলা হ'ব তাৰপিছত ইয়াত এই টকান এডালত ল'ব এই বাঁহৰ তাত কাটিব লকটো ভালকৈ মানে অপেন কৰি দিব খুলি দিব এই তলৰ তলাটো কাটিব যিটো মেইন তলা মেইন তলাটো কাটিব পিছত আৰু মেইন তলাটো কটাৰ পিছত তাক ভালকৈ ধুব পৰিষ্কাৰকৈ গতিকে মই দেখাম সকলোবোৰ এতিয়া গোটেইখিনি কৈ নিদিওঁ চাই থাকিব ভিডিঅ'টো চাওক এই শামুকটোক এই লকটো কেনেকৈ খোলে আপোনালোকে চাওক মই দেখাইছোঁ দেখিছে এখন কটাৰীৰে সেই লকটো গোটেই ভাঙি দিয়ে মানে খুলি দিয়ে অপেন কৰি দিয়ে আৰু তাৰ পিছতহে তাৰ যিটো নেক্সট ষ্টেপ আহিব সেইটো মই দেখাম মানে চাওকচোন কেনেকৈনো এই শামুকটোৰ লকটো খোলে শামুক বুলি ক'লে এটা তলাৰ দৰে ক'ব গ'লে এটা তলা আমি যেনে ঘৰটো আমি যেতিয়া ক'ৰবাত যাওঁ ক'ৰবালৈ যোৱাতে আমি ঘৰৰ তলাটো লগাই যাওঁ এটা বিশ্বাস থাকি যায় যে তলাটো লগালে কোনো সোমাব নোৱাৰে ঘৰটোৰ ভিতৰত ঠিক তেনেকৈ এই শামুকটো এনেকুৱা এটা বস্তু সি এনি টাইম মানে লক হৈ থাকে শামুক যিটো মানে কি বুলি কয় এইটো আৰু প্ৰজাতি সেই প্ৰজাতিটো এনেকুৱা এটা বস্তু যে সি এনি টাইম লক থাকে তাৰপিছত তাক এনেকৈ খোলাই মিলি পেলাই তাৰ লকটো মানে খুলি দিয়ে আৰু পিছৰ নেক্সট ষ্টেপটো মই দেখাই আছোঁ চাই থাকিব আৰু এই শামুকটোৰে এতিয়া এই যিমানখিনি শামুক ইয়াত মানে লকটো খুলি ইয়াত থ'লে আৰু এই শামুকখিনি এতিয়া ইয়াৰ যিটো লক আছে মেইন লক মানে লকটোতো খুলি দিলে আৰু এতিয়া ইয়াত যিটো পিছফালৰ যিটো মানে মেইন তলা যিটো সেই তলাখিনি কাটিব মানে তলাটো ভাঙি দিব ট'টেলি আৰু ভাঙি দিয়াৰ কাৰণে এইখন ৰাখিছে নাম থকা দা আৰু চাওক মই দেখাই আছোঁ এইখন দিলোঁ মই চাব এতিয়া কেনেকৈ কাটে আৰু দেখিছে ষ্টাৰ্ট কৰিলে এইটো এটা হ'ল দেখিছে এই বাচনটোত থৈ আছে আৰু তলাটো মানে ভাঙি দিছে চাবিৰে লকটো মানে কটাৰেৰে প্ৰথমতে মানে যিটো তলাৰ লক সেইটো খুলি দিছিলে আৰু এতিয়া সেই তলাটো সম্পূৰ্ণভাৱে ভাঙি দিছে আৰু ইয়াৰ পিছত আকৌ নেক্সট ষ্টেপ আহিব মই দেখাম আপোনালোকে চাই লওকচোন কেনেকুৱা লাগিছে যে সঁচাকৈ এটা তলা কেনেকৈ ভাঙে আমি ঘৰৰ তলা এনেকৈ ভাঙোনে ঘৰৰ তলা ভাঙিলে আমি আচলতে হাতুৰি লওঁ হাতত বা এডাল কিবা লোহাৰ কিবা লওঁ আৰু এইটো এটা বেলেগ ধৰণে তলাটো ভাঙিছে আৰু মই দেখাইছোঁ আপোনালোকে চাওকচোন আৰু এনেকৈয়ে ইয়াৰ সম্পূৰ্ণ যি মানে লকটো ভঙা কাম আছিলে অলমষ্ট হৈ গ'ল আৰু কেইটামান বাকী আছে বাৰু যিয়ে নহওক বাৰু এনেকৈ এইটো তলাটো কমপ্লিট হ'ব আৰু মই ক'লোৱে অলৰেডি ইয়াক কেনেকৈ ধৰি আনিলে কেনেকৈ ক'ৰ পৰা আনিলে কেনেকৈ ক'ত পায় ইয়াক এই প্ৰাণীটোক শামুকক এই শামুকটো ইয়াৰ পিছত কি কৰিব মই সেইখিনি কৈ দিছোঁ এই শামুকটো ইয়াৰ পিছতে ইয়াক পৰিষ্কাৰকৈ ধুব ভাল চাফা পানীৰে পৰিষ্কাৰকৈ ধুব দুবাৰ তিনিবাৰমান আৰু ইয়াৰ তাৰপিছত কি হ'ব আৰু সেইটো বস্তু 3 ঘণ্টামান পানীত ভাল পানীত মানে তিয়াই থ'ব এনেকুৱা এটা বাচনত দেখিছে এইটো বাচন সান্দি বুলি কওঁ আমি সেই বাচনত 3 ঘণ্টা 1 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত তাক তিয়াই থ'ব পানীত আৰু তিয়াই থোৱাৰ পিছত তাক আকৌ মানে সেই পানীৰ পৰা ধুনীয়াকৈ তৰিয়াই কিনে এটা বাচনত থ'ব এনেকুৱা এটা বাচনত থ'ব থোৱাৰ পিছত নেক্সট সেই বস্তুটো কি কৰিব তাক ডাইৰেক্ট মানে কিটচেনত যাব পাৰে ৰেচিপি লৈ কিটচেনত গৈ পেলাই তাক কি কৰিব
ফাৰ্ষ্ট তেলত তাক মানে ফ্ৰাই কৰিব, ভাজিব। আৰু তেলত ধুনীয়াকৈ ভাজিব তাক, যিখিনি মানে ভজাৰ ছিষ্টেম যিকোনো বস্তু তেনেকৈ ভাজি ল'ব। আৰু মই নৰ্মেলি কৈছোঁ, আৰু হয়তো মই দেখাব নোৱাৰিম আজি এই ভিডিঅ'টো, নেক্সট ভিডিঅ'ত মই দেখাম কেনেকৈ বনাই তাক। গতিকে মই কৈ দিছোঁ যে এই বস্তুটো শামুকটো তেনেকৈ ভাজি ল'ব, আৰু ভাজি লোৱাৰ পিছত হয়তো তাক দালিৰে খাব পাৰে বা অন্য কিবা আইটেমৰ লগত তাক খাব পাৰিব। দালিটো যেনেকৈ বইল কৰিলোঁ আমি নৰ্মেলি, দালিটো বইল কৰাৰ পিছত সেই যিটো ভাজা বস্তু শামুকটো চম্ভাৰ মাৰাৰ সময়ত একেলগে দুটা বস্তু দি দিব, আৰু তাৰপিছত আপুনি খাব। শামুকৰ টেষ্টি, আচল টেষ্টি, লোকেল টেষ্টি, গম পাব যে অসমৰ শামুকৰ কিমানখিনি গুণ, কিমানখিনি টেষ্টি। আৰু শামুক এটা এনেকুৱা বস্তু, শামুকৰ পৰা আমি কি লাভান্বিত হওঁ মই নেক্সট ভিডিঅ'ত বনাই আছোঁ। শামুকৰ কি উপকাৰিতা আছে গোটেইখিনি মই জনাম। গতিকে ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি কিবা ভুল হৈছে জনাব। ধন্যবাদ। আৰু তাতকৈ ডাঙৰ কথা, মোৰ চেনেলটো নতুনে হয় ক'ব গ'লে, চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।